সেনাপতি ধেনুকা করে সেনাপতি চক্রবর্ত সেনাপতি আদি করি মথুরার বীর সেনানায়ক সকল দৈবকীর বিবাহ কার্য ইতিমধ্যে শেষ হয়েছে। তোমালোকৰ কাৰ্য দক্ষতাত মহাৰাজ আদি অতিকৈ সন্তোষিত। গতিকে সময়ত মহাৰাজে তোমালোকক যথাসাধ্য পুৰস্কাৰ কৰিব প্ৰদান। শান্ত হোৱা বীৰ চূড়ামণিসকল। সেনাপতি মোৰ যাত্ৰী বিদায়খন চাপিছে ওচৰ। গতিকে যোৱা সকলোকে নিজ নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। ভালে সেনাপতি সুন্দৰ মহাৰাজ, অতি সুন্দৰ কালকেতু, তোমাৰ কৰ্মকুশলতাক বখানিবৰ মোৰ কোনো ভাষা নাই। তথাপিতো প্ৰীতিভৰা অশেষ ধন্যবাদ মই তোমাক কৰিছো জ্ঞাপন। আজি দৈবকীৰ বিবাহ কাৰ্য ইমানেই সুপৰিচালিত যে মই তাক নিজেও কৃতকাৰ্য কৰাত অক্ষুণ্ণ হলোহেঁতেন। মহাৰাজ, মই মাত্ৰ মোৰ কৰ্তব্য শেষ কৰিছো। ইয়াত ধন্যবাদৰ কি প্ৰয়োজন? ধন্যবাদ দি মোক লজ্জিত নকৰিব মহাৰাজ। তুমি অতি সৰল কালকেতু, সেয়ে হয়তো প্ৰশংসাৰ উচ্চবাণীয়ে তোমাক কৰিছে স্পৰ্শ। মহাৰাজ, কিন্তু ধন্যবাদৰ বাদে তোমাৰ আৰু যোগ্য প্ৰতিদান কি আছে সেনাপতি? আজি দৈবকীৰ বিবাহ কাৰ্য ইমানেই শৃংখলিত যে ৰাজ্যৰ প্ৰতিজন প্ৰজাই আজি সুন্দৰভাৱে আপ্যায়িত। আমন্ত্ৰিত এই অতিথিগণ, ইষ্টমিত্ৰ, বন্ধু বান্ধৱ সবাই আজি কংসৰ প্ৰশংসাত হৈছে পঞ্চমুখ। কেৱল তোমাৰ কৰ্মকুশলতাৰ বাবে কংসৰ খ্যাতি আজি সীমা অতিক্ৰম কৰি হিমাদ্ৰীকো কৰিছে লংঘন। হৰেও সেয়া সকলো মহাৰাজৰ প্ৰাপ্য, কিয়নো মহাৰাজৰ নিৰ্দেশ মতে মই এই সকলো কাৰ্য কৰি গৈছো। আৰু শুনা কালকে মহাৰাজ, আজি ভোজবংশই বংশৰ গৌৰৱৰ উপযুক্ত মিত্ৰ বসুদেৱক বৰৰূপে পাই কংসৰ হৃদয় আজি আনন্দৰ দুগুণে উঠলি উঠিছে। কিন্তু আজিহে বুজিব পাৰিছো মই, কন্যাদান যে কি এক কঠিন কাৰ্য। প্ৰতিজন পিতৃ মাতৃয়ে সময়ত নিজ কন্যা সন্তানক কিদৰে সমৰ্পণ কৰে বাৰু এজন অচিনাকি লোকৰ হাতত? মহাৰাজ, এয়া হ'ল জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে, ঠিক সেইদৰে নিজ কন্যাই গতি কৰে পৰৰ গৃহলৈ, পৰৰ গৃহ শোভা কৰিবলৈ। তথাপিতো মনে মোৰ নামানে বুজনি কালকেতু। মহাৰাজ, দৈবকী যে মোৰ অতিকে মৰমৰ, অতিকে চেনেহৰ, পঠিয়াই তাইক সৌদূৰ দূৰণিলৈ কিদৰে থাকিম বাৰু এই শূন্যকাৰেঙত? কালকেতু,
শুভক্ষণ চাপিল ওচৰ দৈৱকীৰ বিবাহ কাৰ্য ইতিমধ্যে হৈছে সমাপন গতিকে বৰ যাত্ৰী বিদায়ৰ হেতু ৰথ ৰথী হয় হস্তি আৰু যৌতুক সম্ভাৰ তুমি গৈ ততালিকে কৰাগৈ প্ৰস্তুত ভাল মহাৰাজ আশীৰ্বাদ কৰিছো বৈবাহিক জীৱনটোৰ সুসময় পতিৰ গৃহত পত্নীৰ ধৰ্ম সুচাৰ ৰূপে কৰিবি পালন চাবি যাতে ভোজ বংশৰ গৌৰৱ অক্ষুণ্ণ থাকে দৈৱকীবোৰ অতি মৰমৰ অতি চেনেহৰ আজিৰ পৰা দৈৱকীক মই তোমাৰ হাতত কৰিলো অৰ্পণ নাকান্দিবি নাকান্দিবি দৈৱকী তোৰে সুখৰ নিমিত্তে বৰৰূপে নিমন্ত্ৰণ কৰিছো বসুদেৱক মই বসুদেৱ মহামিত্ৰ মোৰ অতিকে চেনেহৰ ভগ্নী মোৰ এই আজনী দৈৱকী তোমাৰ হাততেই তাইক মই কৰিছো অৰ্পণ পত্নী ৰূপে তাইক তুমি দিবা মৰ্যাদা আশীৰ্বাদ কৰা দাদা আশীৰ্বাদ কৰা
কি বুলি আশীৰ্বাদ কৰিম দৈব্যকী? তথাপিতো মনে প্ৰাণে মই কৈছো কামনা, এগৰাকী সৎ চৰিত্ৰবান ৰমণী হয় মহাৰংগে থাকোতেন স্বামীৰ গৃহত। দৈৱকী, কৰ্তব্যৰ তাৰণাত পৰি যদি মই তোক কৰিছিলো কেতিয়াবা ৰুৰ ব্যৱহাৰ, আজিৰ এই বিদায়ৰ ক্ষণত দাদাৰৰ মুখলৈ চাই তই সকলো পাহৰি পেলাবি। বহুদেৱ, আজিৰ এই শুভ ক্ষণত হিয়া ভৰা সম্ভাষণ মই যাচিছো দুয়োকে। বিবাহ যদিও এক দৈবিক নিবন্ধন, সুখ দুখ যদিও কৰ্মৰ লিখন, তথাপিতো মহামিত্ৰ মোৰ চাবা যাতে তোমাৰ স্নেহৰ পৰা কদাচিতো বঞ্চিত নহয় যেন মোৰ এই আদলি বলিতি। খালকেতু, বলা বহুদেৱ দৈব্যকীক আমি কিছু দূৰ আগবঢ়াই। দৈব্যকী, বলা বহুদেৱ। কোনে কৰে অট্টহাস্য এই শুভক্ষণ? সাবধান, সাবধান কংস। মুখেই উদ্দেশ্য কৰি কৰে অট্টহাস্য, আকাশ বৰ্গত মেদিনী কপাই। সাবধান কংস, এই দৈৱকীৰ বিবাহ পাতি মহা সমাৰোহে আপোন পাহৰা যি মূৰ্খ কংস তই। তেনেহৰ ভগ্নীটো এই দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংসাৰ কৰিব তোক অবলীলাক্ৰমে। মৰণৰ দিনটোৰ দুৰন্ত ঘোৰ চাবি আহে ঘৰে ঘৰে, তাৰে আদি পূৰ্ব সূচনা। ই অতি সঁচা দৈৱকী। মনত পৰিছে মোৰ সেই ধৈৰ্য্যতিৰ বল। ক্ষমতাৰ ৰাগিত আনন্দত মতলীয়া হৈ পাহৰিছিলো আপোন ভূত ভৱিষ্যত। সাৱধান কৰি দিছে মোক আকাশ বাণীয়ে, ওৰাই দিছে আজি কৰ্তব্য নিজৰ। কালকেতু চাই আছা, ঘৰুৱা বিজুলি দেখেনে তোমাৰ সেই তীক্ষ্ণ তৰোৱাল। আনন্দত উন্মত্ত প্ৰজাবি পলক যেনি তেনি। মিত্ৰ মিত্ৰবোৰ কোনো নাই আজি শত্ৰুসকলো। বাস কৰা তুমি যাকে যতে পোৱা। বলিয়া দঁতাল হাতী, বলিয়া দঁতাল হাতী যাকে যাকে আনি জোৰে জোৰে মেলি দিয়া প্ৰবাহ আনন্দৰ মহোৎসৱ ততালিকে হওক আজি ধ্বংসৰ ধুমুহা।
হিরু ধৈর্য মহারাজ করেছেন তবে করিব ঘটকে মথুরার প্রতক মহারাজর ডাকার দোষ এই কালকেতুয়ে দেখব নরকর দঙ্করিরা মথুরার বাতে ঘাটে ঘরে ঘরে তিনি কঙ্ক হত্যাকাণ্ড সংঘটিত করিম হাজার হাজার বছর পছত মরহে কব লাগিব যে পৃথিবীত কৰবাত নিশংকতাৰ সৃষ্টি হৈছিল এই কেৱল মথুৰাত আরে সেই নিশংকতাৰ নায়ক আছিলে কালো কেতু নিষ্ঠুৰতাৰ অন্যতম কালো কেতু বসুদেব নতুন মিতিৰ আৰু স্নেহৰ ভগ্নী মোৰ দৈব্যকে ভৱিষ্যত জীৱনৰ ভাগ্যলিপি মোৰ কাণ পাতি তোমালোক দুয়ো শুনিলা নহয় যি মিলন বান্ধোনেৰে বান্ধিছিল তোমালোক দুয়োকে এই মিলনেই আজি স্পষ্ট ৰূপত কৰিলে ঘোষণা অচিৰতে হব হেনো কংসৰ নিৰ্জন স্মৃতি ভৰা যি আনন্দময় কৰিছিলো প্ৰদান তাৰেই আজি কি যোগ্য প্ৰতিদান অচিৰতে হব হেনো কংসৰ মৰণ কি কৰিব বসুদেৱ এই অমৃতত যে গৰল উঠিল বেছ 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 তেন্তে সেয়ে হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ মায়া মমতা আদি কৰি আছে যত মানে বিষাদিলো মই এই মুহূৰ্ততে কমণ্ডৰ নাকত মই কেলো দলিয়াই সৰ্বহাতে তুলি লৈ দৈব্যকীৰ কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ ৰুদ্ধ কৰি থম বাবে চিৰদিনলৈ সাজু হ পিশাচিনী দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে আজি মৃত্যুদণ্ড কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক আনিছা দাদা নাই তোৰ কোনো অপৰাধী নোহে কোনো এই মথুৰাৰ প্ৰদান যত মানে অপৰাধ এই কংসৰ নে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কি বা অপৰাধ কবলৈ বা কি আছে মোৰ আৰু কলেও জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিবান সকলো কৰিব পাৰা তুমি নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সকলো বিধান আছে তোমাৰ হাতত আৰু তাৰেই গৰ্বতে গৰ্বিত আজি তোমাৰ খিৰে সীমাদ্ৰী লংঘিছে ৰাজন হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি কি ৰুধিব খুজিছা ৰাজন পৰিহাস মোক নালাগে কৰিব বিলম্বই ঘটাই দিগিনি তোমাৰ কথাই সঁচা বহুলে ৰজা মই যেনে ইচ্ছা তেনে বিধান
প্ৰথমেই দৈব্যকীত কৰিম সংহাৰ, তাৰ পিছত চাম ভালদৰে কিদৰে দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তানে ৰধিব পাৰে এই কংসৰ জীৱন। সাজু হ, সাজু হ, সাজু হ দৈব্যকী, তই মৰণৰ হেতু সাজু আছো, সাজু আছো দাদা, প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা, স্বৰূপ জানিবা, বীৰ তুমি মহাশক্তিবান। তথাপিতো দেখা পাই আজি সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পহেলিকা। যি ভাৱেৰে কপিছা ভয়ত দৈৱকী মিত্ৰৰ নামত কদাপি বিচলিত নহয়। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত দেৱতাৰ দান বুলি হাঁহি মুখে ত্যাগ কৰিম গ্ৰহণ। সঁচা কথা ৰাজন, সঁচা কথা। এনে কাৰ্য অতি অশুভ। নারী হত্যা, ভগ্নী হত্যার কলঙ্করে কালিমা হানিবা তোমার এই ক্ষত্রিয় রক্ষী। রাজন, এনে কাম করা যদি ইচ্ছাটো তুমি, যুগে যুগে সমগ্র বীরর সমাজে নলব তোমার নাম, হত মুখে করিব বঞ্চনা, নলব তোমার নাম লাজতে ঘৃণাতে। আৰু কি তাৰ এই ভয়ত সাপ পুহি গাখীৰ খুৱাই মূৰ্খ কংসই জগতত নিজকে বীৰ বুলি দিব পৰিচয়। রাজন, সুন্দৰ সুন্দৰ তোমাৰ যুক্তি, অতি হিতাকাংক্ষী মিত্ৰবোৰ তুমি বসুদে। তাৰো এটি আছে সহজ উপায় ৰাজন। দৈব্যকীও থাকিব জীয়াই, আৰু তোমাৰো একোকেই নহব অনিষ্ট। কৰ জোৰে কৰিছো প্ৰাৰ্থনা, দিয়া দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। আৰু তাৰ পৰিৱৰ্তে ৰাজন, দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব, সেই মুহূৰ্ততেই মই নিজ হাতে তুলি দিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক হবা তুমি নিজ কণ্ঠক নিজ ইচ্ছা মতে। অসম্ভৱ স্বামী, নজনাব তেনেকুৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু, সৰল নিষ্পাপ, সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন। আবেশোৱা বসুদেৱ, পাৰিবানে তুমি প্ৰতিজ্ঞা পালিব? পাৰিম ৰাজন, পাৰিবানে বিসজ্জীৱ সন্তানৰ স্নেহ? নিশ্চয় পাৰিম। যদি পাৰা, নাই মোৰ তাত অলপো আপত্তি। কেৱল তোমাৰ মুখলৈ চাই আজি সন্তে মুক্তি দিছো মই এই পিশাচিনী। দেৱী, 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 মই প্ৰতিশ্ৰুত, দেৱী, মই প্ৰতিশ্ৰুত। আজিৰ পৰা গৈ দুয়োজনে স্থিৰ নেত্ৰে চাবলৈ ছিন্ন মস্তক আপোন সন্তানৰ তোমালোক নিজে গৈ হোৱাগৈ প্ৰস্তুত। ৰক্ষা কৰা কোন কোন আছে? ৰক্ষা কৰা
সুন্দর পরকেটো ব্রহ্মযজ্ঞর করা সূচনা। রক্ষা করো জঙ্গলে না বন্ধ করা দাদা। পিশাচিনী! দেখো দেখো জগতে আজি ব্রহ্মর হপতি কিমন। বুঝক বুঝক জগতে আজি ব্রহ্মর পরাক্রম কিমন। এই বোধ बोला हो राम नामे खे मुकुति निदाना भव বৈতৰণী তৰণী সুখৰণী ভৱ বৈতৰণী তৰণী সুখৰণী নাহি নাহি নামৰ সমানা বোল হো ৰাম নামে মুকুতি নিদানা। নারায়ণ নারায়ণ নারায়ণ। মায়াৰ চক্ৰত আবদ্ধ এই সমগ্ৰ বিশ্ব আবদ্ধ থাকি মায়াৰ পাকতে সকলোৱে পাহৰি যায় কৰ্মফল ভৱিষ্যতৰ ফলতে চিত্ত হয় অস্থিৰ। তমখাৰ ঘোৰ আৱৰণতে আসন্ন হয় হৰে। কৰ্মত প্ৰকাশিত হয় চেতনা অসুৰৰ বৃদ্ধি ঘটে প্ৰভাৱ অধৰ্মৰ। এনেহেন মায়াৰ চক্ৰত আবদ্ধ ব্ৰহ্মদেৱৰ মানৱ পুত্ৰ মই। নারায়ণ নারায়ণ। যাওঁ বে মই প্ৰভুৰ নৰৰূপ দৰ্শন কৰি সাৰ্থক কৰোৱেই নাৰদৰ জনম। কৃষ্ণায় বাসুদেবায় হরয়ে পরমাত্মনে প্রণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। নারায়ণ নারায়ণ। মহারাজ সিংহদ্বাৰত সন্তান সহ বসুদেৱ উপস্থিত। শুভকালকে বসুদেৱক লৈ অহা ৰাজসভালৈ
ভাল মহাৰাজ। পালি নিবে দিলো তোমাৰ হাতত। হত্যা কৰি এই নৱজাতক শিশু আপোন মৃত্যুক তুমি কৰা প্ৰতিৰোধ। লোৱা ৰাজন, লোৱা। ৰাজন, 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 ৰাজন। অন্য অন্য বহুৰে কিনো পুণ্যশালী এৰি দিলা পুত্ৰ তুমি সত্য প্ৰতিপালি। পুনৰপি নিবেদিলো তোমাৰ হাতত। লোৱা তোমাৰ এই অদান সন্তান। ৰাজন, এই সন্তানৰ পৰা নাই মোৰ কোনো মৃত্যু ভয়। মোক লাগে দৈৱকীৰ অষ্টম সন্তান গতিকে বহুদেৱ। যিদিনাই জন্মিব তোমাৰ অষ্টম সন্তান তৎক্ষণাৎ টানি দিবা মোক। শুনি আছো দৈৱবাণী, দৈৱকীৰ অষ্টম পুত্ৰৰ হাতে বিপদৰ আগন্তুক জাননী। নিজ হাতে বধ কৰিতা মুক্ত হম মই মৃত্যু ভয়ৰ পৰা। বহুৰে এতিয়া তুমি যাব পাৰা নিজ গৃহলৈ। ধন্যবাদ ৰাজন, ধন্যবাদ। ধাৰ্মিক তুমি ৰাজাধিৰাজ। ধন্যবাদ ৰাজন, ধন্যবাদ। করুণা করুণা নারায়ণ নারায়ণ নারায়ণ। আহক দেৱৰ্ষি। মহাৰাজৰ জয় হওক। পিছে ৰাজন, তোমাক বৰ চিন্তিত যেন দেখিছো। বোলো কিবা বিপদ ঘটিছে নেকি? নাই নাই দেৱৰ্ষি, একো বিপদ ঘটা নাই। ও নাৰায়ণ। মাত্ৰ ভাবিছো বহুদেৱৰ সত্য ৰক্ষাৰ কথা। সত্য ধৰ্ম ৰক্ষা কৰি বহুদেৱে নিজ সন্তানকো তুলি দিলেহি
হত্যা কৰিবৰ বাবে কংসৰ দুই হাতত তেওঁ যে কিমান মহান দেৱৰ গীত নিশ্চয় তেওঁ অতি মহান। পিছে তুমি সন্তানটো বধ কৰিলা নে নাই? নাই নাই কৰা দেৱৰ গীত, নাই কৰা? নাই কৰা? নাই কৰা মানে কিয়? কাৰণ সেই সন্তানৰ পৰা নাই মোৰ কোনো মৃত্যু ভয়। মোক লাগে দৈৱকীৰ অষ্টম সন্তান। নাৰায়ণ, ভাবিছিলো ভোজৰাজ ধৰ্মনীতি কূটনীতিত সকলোবিলাকতে পাৰ্গত। যি দেখিছো মহাৰাজে একোৱেই নাজানে। ভুল ভুল কৰিলা ৰাজন। ভুল কৰিলো দেৱৰ গীত। নিশ্চয় ইয়াকে কয় আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ বন্ধু, আৰু আপুনি আপোনাক মাৰে ৰাখে। তুমি কেনেকৈ জানিলা সেই সন্তান প্ৰথম নে অষ্টম? দেৱৰ গীত চোৱা, মোৰ হাতত এয়া এপাহ অষ্ট জলপদ্ম। ইয়াত আছে 8টা পাহি। ইয়াক যদি আমি প্ৰথমৰ পৰা গণনা কৰা যায় প্ৰথমেই অষ্টম, আৰু যদি শেষৰ পৰা যদি গণনা কৰা যায় অষ্টমেই প্ৰথম নহব জানো ৰাজন? চোৱা ৰাজন, মই তোমাক গণনা কৰি দিছো। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম, আৰু শেষৰ পৰা যদি গণনা কৰা যায় অষ্টম, সপ্তম, ষষ্ঠ, দেৱৰ গীত পঞ্চম, চতুৰ্থ, তৃতীয়, দ্বিতীয় আৰু প্ৰথম, আৰু প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম নহয় জানো ৰাজন? ৰাজন, ইয়াৰ এটা উপায় চিন্তা কৰা। উপায় যে মোৰ হাতত নাই দেৱৰ গীত। দয়া কৰি মোক দিয়ক উপায়। শুনক ৰাজন, অতি শীঘ্ৰেই বসুদেৱৰ দৈৱকীক বন্দী কৰি থোৱা তোমাৰ সেই লৌহ পিঞ্জৰাতে, আৰু তাত এনে প্ৰহৰীৰ ব্যৱস্থা কৰিবা যাতে সন্তান জন্ম হোৱাৰ মাত্ৰেই তুমি তেওঁক বধ কৰিব পাৰা। মই তেন্তে এতিয়া বিদায়হে মাগিছো। নাৰায়ণ। লোৱা এই পদ্ম পাহি লোৱা। ভোজৰাত হে নাপাতা জনে যাল, ভোজৰাত নাপাতা জন যাল, অতুক বধিবাক লাগি আহিছে গোপাল। ভোজৰাত দেৱৰ অষ্টমে প্ৰথম নাৰায়ণ। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, দ্বিতীয়, প্ৰথম। মহাৰাজ,
তুমি অতি শীঘ্ৰে বসুদেৱৰ গৃহে আৰু হাতে গলে লৌহ জিঞ্জিৰি লগাই বসুদেৱ দৈৱকীক বন্দী কৰি ৰাখি থোৱাহি অন্ধকাৰ কাৰাগাৰৰ নিৰ্জন কোঠালি। আৰু শুনা, তুমি এনে পহৰাৰ ব্যৱস্থা কৰিবা যাতে সন্তান জন্ম হোৱাৰ লগে লগে তুলি দিয়েহি যাতে কংসৰ দুই হাতত কালকেতু। আদেক্ষের ধৈর্য মহারাজ। আৰু শুনা কালকেতু, এই হৰি মোৰ প্ৰধান শত্ৰু। এই অতি আনন্দৰ কথা মহারাজ। অত দিনে মই ইয়াকে বিচাৰি আছো, কিন্তু কিন্তু বুলি ললা কিয় সেনাপতি? আৰু কিবা মই তোমাক আদেশ কৰিম প্ৰধান? আদেশ কৰক মহাৰাজ। যাদু বংশৰে যাদৱ সকলৰ মাজত জুই জ্বলাই দিওঁ। সিহঁতৰ শস্য শ্যামল কৃষিভূমি অগ্নি জ্বলাই এনে শাস্তি প্ৰদান কৰি ঠিক শাস্তি দেখি সুনিদ্ৰা সাধনত থকা স্বামী স্ত্ৰী চমকি উঠক। যদি কান্দোনৰ ৰোল উঠক, প্ৰলয়ৰ ঘণ্টা বাজি উঠক। যে মোৰ শাসন বিৰোধী, মই কি কৰিব পাৰো অক্ৰূৰ? বৃদ্ধ পিতৃৰ এটুপি চকুৰ পানীৰে নিষ্ঠুৰ পুত্ৰৰ শিলাময় বুকু গলাব পাৰিবনে? কি কম মহাৰাজ? আপোনাৰ পুত্ৰ মথুৰাধিপতি কংসই যি নৰযজ্ঞৰ সৃষ্টি কৰিছে, সেয়া বৰ্ণনাৰো অতীত মহাৰাজ। মই জানো অক্ৰূৰ, মই জানো কংসৰ এই অন্যায় অত্যাচাৰৰ বিৰূপ প্ৰভাৱে ভোজ বংশৰ অতীতৰ গৌৰৱ উজ্জ্বল ইতিহাসত কলংক সানিছে। আৰু এই নৰমেধযজ্ঞৰ পৰা মথুৰা ধ্বংসস্তূপত পৰিণত হবলৈ বেছি পৰ নাই মহাৰাজ। একো লাভ নাই অক্ৰূৰ, একো লাভ নাই। আজি যদি পুত্ৰই পিতৃৰ কথা ভাবিলেহেঁতেন, প্ৰজাৰ নিবেদন ৰজাই যদি কাণ পাতি শুনিলেহেঁতেন, তেন্তে মই জানো এই কাৰাগাৰত বন্দী হৈ থাকিব লাগিলহেঁতেন। কংসই মথুৰাৰ প্ৰজাবৃন্দই মোৰ এটি ইংগিততে এই অন্যায় অত্যাচাৰৰ অৱসান হব বুলি, মোৰ আদেশত কংসই স্নেহৰ হাতেৰে প্ৰজাক পালন কৰিব বুলি তেওঁলোকে যে কিমান আশাৰে বাট চাই আছে। কিন্তু প্ৰজাইটো নাজানে মই এই নিৰ্জন কক্ষত গৃহবন্দী হৈ দিন কটাব লগা হৈছে। চোৱাচোন অক্ৰূৰ, আজি মই কিমান দুৰ্বল, কিমান অসহায়। কংসই এই পাপৰ ফল এদিন ভুগিব লাগিব মহাৰাজ। মোৰ এই
শ্মশানত পৰিণত হোৱাৰ পাছত মোৰ সোণৰ মথুৰাপুৰী ধ্বংস হোৱাৰ পাছত কংসৰ ভয়ত প্ৰজাসকল শংকিত মহাৰাজ। গাঁৱে ভূঞে চহৰে নগৰে কংসই জনতাক কুকুৰ মেকুৰীৰ দৰে হত্যা কৰিছে মহাৰাজ। আৰু এই নৰমে যজ্ঞৰ পৰা এটি অবুধ বালকো সাৰি যাব পৰা নাই মহাৰাজ। তাৰ মানে তুমি মোৰ পুত্ৰৰ দুখ গণনা কৰিবলৈ আহিছা। কংস যে মোৰ তুলনীয়া পুত্ৰ, সেই কথা মথুৰাৰ প্ৰজাই জানে অক্ৰূৰ, আৰু সেইটোৱে মোৰ প্ৰধান অপৰাধ। মহারাজ 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 বলি তুমি মোক লাজ দিছা কিয়? আজি মই পুত্ৰৰ হাতত বন্দী। মই যদি ৰজা হৈ থাকিলোহেঁতেন তেন্তে মথুৰাৰ প্ৰজাবৃন্দৰ সকলোৰ ধাৰ পাব পাৰিলেহেঁতেন নে? অক্ৰূৰ মহাৰাজ, দৈবকীৰ পাঁচোটা সন্তান কংসই নৃশংসভাৱে হত্যা কৰিছে, এই কথা জানো তুমি শুনা নাই? মহাৰাজ, সেই মৰ্ম বেদিত মই আপোনাক দিছিলো মহাৰাজ। অক্ৰূৰ মহাৰাজ, আচলতে কংস বৰ দূৰদৰ্শী বুজিছা। সি নিজৰ ভৱিষ্যত কেনেকৈ নিষ্কণ্টক কৰিব লাগে ভালদৰে জানে, আৰু সেইবাবে সি এটা নহয় দুটা নহয় পাঁচোটিকৈ সত্যজাত সন্তানক নৃশংসভাৱে হত্যা কৰিবলৈ কুণ্ঠিত নহল। কিন্তু মই যদি মোৰ এটা পুত্ৰ জন্মাৰ লগে লগে তাকে ডিঙি চেপি মাৰি পেলালোহেঁতেন, তেন্তে কংস আজি ভোজবংশৰ কলংকিত অধ্যায় হ'ব নোৱাৰিলেহেঁতেন। মথুরাপুরীর এক গৌরবোজ্জ্বল ইতিহাস। কংস, তই বহুত কৰিলি। ৰজা হৈ ৰাজদণ্ড হাতত লৈ প্ৰজাৰ ওপৰত কঠোৰ হাতেৰে শাসনৰ বাঘ জৰি খামুচি ধৰিলি। কিন্তু মনত ৰাখিবি, তোৰ এই মই মতালি, তোৰ এই অন্যায় অত্যাচাৰ পৰম পিতা পৰমেশ্বৰে নিৰীক্ষণ কৰি আছে। তোমার সেই পরম পিতা পরমেশ্বরে কংসর একো অনিষ্ট সাধন কৰিব নোৱাৰে পিতা, কাৰণ কংস অপৰাধেয়, কংস আমার অপ্রতিদ্বন্দ্বী। স্পর্ধারও এটি সীমা আছে কংস। কংসই নিজৰ ভৱিষ্যতটো প্ৰতিপন্ন কৰিবৰ হেতু যিকোনো কাৰ্য কৰিবলৈ কুণ্ঠাবোধ নকৰে। তাৰ উদাহৰণ স্বৰূপে তোমাৰ প্ৰাণৰ দুহিতা দৈব্যকীৰ এটিকৈ পাঁচোটিকৈ শিশুক এই দুইখন হাতেৰে মই অতি নিৰ্মমভাৱে আৰু শুনা পিতা, অন্ধকাৰ কাৰাগাৰৰ নিৰ্জন কোঠালীত বৰ্তমান দৈবকী আকৌ সন্তান সম্ভৱা। তাৰ মানে তই
এই সন্তানকো হত্যা কৰিবি? তাত সন্দেহৰ কোনো অৱকাশেই নাই পিতা। বংশৰ প্ৰাণবৈৰীৰ আগমনৰ উপলক্ষে যজ্ঞ আদৰ অভ্যৰ্থনাৰ সকলো আয়োজনেই সম্পূৰ্ণ, আৰু সেই শুভ দিন শুভক্ষণৰ অপেক্ষাত শত সহস্ৰৰক্ষী আনকি মথুৰাধিপতি কংসয়ো বিনিদ্ৰ ৰজনী কৰিছে যাপন। মথুৰাৰ কাৰাগাৰৰ বাহিৰে ভিতৰে যিদিনাই শুনিবলৈ পাম সত্যজাত শিশুৰ কান্দোন, মুহূৰ্ততে হত্যা কৰি তাক নিষ্কণ্টক কৰিম মথুৰাধিপতি কংসৰ ভৱিষ্যত জীৱন। মাতৃতাৰ দৈৱকীয়েই হওক বান যিয়েই নহওক। কংস! কংস! অক্ৰূৰ মহাৰাজ, দৈৱকী বসুদেৱ মহামূৰ্খ বুজিছা অক্ৰূৰ, মহামূৰ্খ। মই বুজা নাই মহাৰাজ, কিহৰ তাৰণাত দৈৱকীয়ে বাৰে বাৰে গৰ্ভধাৰণ কৰিছে? কিহৰ আশাত বসুদেৱে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিব খুজিছে? কোৱাচোন অক্ৰূৰ, সিহঁত জানো মূৰ্খ নহয়? সেয়াই চাগে নিয়তিৰ অপূৰ্ব লিখন। আৰু মহাৰাজ সেই দৈৱবাণী চাগে সঁচা হবলৈ ওলাইছে মহাৰাজ। কংসৰ এই তাণ্ডৱ শূন্যত বিলীন হবলৈ আৰু বেছি পৰ নাই মহাৰাজ। দৈৱবাদীৰ কথাই সঁচা হওক অক্ৰূৰ। মোৰ এটি পুত্ৰৰ কল্যাণত সহস্ৰ পুত্ৰৰ কল্যাণ হওক। কংসৰ এই অন্যায় অত্যাচাৰৰ অৱসান হওক, প্ৰজাৰ মংগল হওক, মথুৰাৰ ঘৰে ঘৰে শান্তিৰ প্ৰদীপ প্ৰজ্বলিত হওক, মথুৰাৰ ঘৰে ঘৰে শান্তিৰ প্ৰদীপ প্ৰজ্বলিত হওক। মহাৰাজ, কি আচৰিত, কি আচৰিত, আচৰিত। কিবা হেতু হাতৰ শিকলি মোৰ আপোনা আপুনি পৰিল খুলকি। নিষ্ঠুৰ ৰজাৰ টান বান্ধোনৰ পৰা
কোনোবাই যেন অকস্মাতে আহি কৰি দিলে মুক্তিৰ বিধান। অলৌকিক অলৌকিক সকলো ঘটনা, অলৌকিক সকলো বিধান। বাহিৰত বৰষিছে ভীষণ শিলাবৃষ্টি, প্ৰকৃতিৰ ভীষণ দুৰ্যোগ। সৃষ্টি যেন ধ্বংস হয় প্ৰতি মুহূৰ্ততে। কাৰাগাৰৰ ভিতৰত দৈৱকী আৰু মই মাথোন আছো যেন দুটি প্ৰাণী সৃষ্টিত কেৱল। অন্ধকাৰ এই কাৰাগাৰ, সিও যেন হ'ল আজি এক দেৱীৰ মন্দিৰ। শাৰী শাৰী ফুলৰ সুঘ্ৰাণ, ধূপ ধূনা চন্দনৰ গোন্ধ ভাহি আহি চতুৰ্দিশ কৰে সুভাষিত। কি করো এটা? অন্ধকার রাতে এখানে মেঘর গর্জন, ধারা হারে বৰষুণ। এই দুৰ্যোগৰ সময়ত এই পোনাতে এতিয়া কি কৰিব পায়? অলপতে নিষ্ঠুৰ দাদা আহি লৈ যাব পোনাটিক মোৰ। নাই দেৱী, ৰক্ষা কৰা না, আমার প্রাণের পুতলিক রক্ষা করা। দেৱী, কিয় বাসা তুই জন্ম ললি অভাগিনীর গর্ভে? কংস মামা তোর অতিকৈ নিষ্ঠুর, ওনা মাত্রকে তোক প্রথম জন্মরে। দৈৱকী, কাতৰ নহবা দৈৱকী। ভগৱানৰে লীলা দৈৱকী। নহলেনো জন্মৰ মাত্ৰকে দবা শংখ কাঁহৰ ধ্বনি ক'ৰ পৰা ভাহি আহিব? আয়তীসকলৰ উৰুলিৰ জোৱাৰ। দেৱী, ইও এক ভগৱানৰে লীলা। দৈৱকী, ক্ৰন্দন নকৰিবা দেৱী, ক্ৰন্দন নকৰিবা। জন্ম, মৃত্যু আৰু বিবাহ এই সকলোবোৰ মনুষ্যৰ সীমাৰ বাহিৰত। যিয়ে আমাক সৃজন কৰিছে তেওঁৱে আমাক পালনো কৰিব দেৱী। মাত্ৰ শুদ্ধ চিত্তে ভগৱানক স্মৰণ কৰা।
প্ৰভু অনন্ত মুৰাৰী, ক'ত তুমি? ৰক্ষা কৰা এই বিপদ কালত। নাথ, দেৱকী, দুখনি মাতৃৰ বুকু উদং কৰি কলৈ গ'ল পোনাটি মোৰ? দেৱী, কলৈ গ'ল? কিনো ভাগ্য দৈব গীত ভৈলা শংখ চক্ৰ গদা পদ্ম করত তোমার পীত বস্ত্রে শুভেয়তি শ্যামকলে সুন্দৰ, হে চিৰমাঞ্চিত বিশ্বৰ সকলো জ্যোতি তোমাৰ ভুৱন মোহন ৰূপ দেখুৱাই আজি বসুদেৱ আৰু দৈৱকীৰ শত সহস্ৰ জনম তুমি সফল কৰিলা প্ৰভু, সফল কৰিলা। হে কল্যাণময়ী, নিজ গুণে তুচ্ছ হৈ বৰশী কৰোণাৰ ধাৰা মেলি দিলা নিজ হাতে সৌভাগ্যৰ দুৱাৰ। পুত্ৰ ভাৱে মোক ধৰিলা সৱতী, মাতৃৰূপে ললোহি বুকুত সুমুৱাই। সামৰা সামৰা প্ৰভু, চকু চাপ মাৰি ধৰা জ্যোতি জগতৰ। পুত্ৰৰূপে নাৰায়ণ, নয়নৰ মণিৰূপে বুকুলৈ আহা পুনৰবাৰ। চিঠি লোৱা হে দৈৱকীৰ কোলাৰ। হে কল্পতৰু, দৈৱকীৰ মনোবাঞ্ছা পূৰণ কৰা আৰু মোৰ একেই একেই অভিলাষ প্ৰভু। দেৱী, প্ৰাণৰ পুতলি মোৰ, বংশৰ প্ৰদীপ, মোৰ মুখ দেহত সানি দিলি। কি যে অমৃতৰ সুখ, সঞ্জীৱিত হ'ল মৃত প্ৰাণ মোৰ। ভাগ্যৱতী তুমি দৈৱকী, ভাগ্যৱতী তুমি। চাওঁ, দিয়া দিয়া মোক সৌভাগ্যৰ ভাগ, ল'বলৈ প্ৰাণ ভৰি পুত্ৰ কামাৰ। লোৱা নাথ, ৰাতিটো পুৱাৰে কংখ মাৰিব এছতি
ৰাতিটো পুৱালে কংখই মাৰিব এচতি শিলতে কিয় কান্দিছা? আজি কিবা হেতু আনন্দত বিষাদৰ ৰেখা দৈৱকী। গুচোৱা দেৱী, গুচোৱা মুখৰ পৰা ইহাৰ আচল। কান্দা নাথ, তুমিও সকলোৰে মজিয়া মৰাই কান্দা। বাবা এই মুহূৰ্তৰ কথা খন্তেক পাছতে আহি উপস্থিত হব ভাতৃ মোৰ সাক্ষাৎ জন। কিয় বাছা, কিয় জন্ম ললে তই খন্তেকৰ কাৰণে? কিয় স্থিতি ললি এই অভাগিনী দৈৱকীৰ গৰ্ভে? আমাৰ পাপৰ ফল পূৰ্ব জনমৰে। ভাই আজি শত্ৰু মোৰ, কিবা উপায়েৰে ৰক্ষা কৰো তোৰ প্ৰাণ, কিবা উপায়েৰে ৰক্ষা কৰো। ৰক্ষা কৰা নাথ, আমাৰ প্ৰাণৰ পুতলিক ৰক্ষা কৰা। কিবা উপায় দৈৱকী, কিবা উপায়? মই যে নিৰুপায় দৈৱকী। আজি কি উপায়েৰে ৰক্ষা কৰো এই বংশৰ? ভয় নাই বসুদেৱ। জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান। বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ দিশে। গকুলৰ নন্দৰ গৃহত জন্মিছে যুগময়া যশোদাৰ গৰ্ভত। মহামায়াৰ মায়াৰ বলেৰে মেলা আছে সকলো দুৱাৰ, অচেতন সকলো প্ৰহৰী। শীঘ্ৰে যোৱা বসুদেৱ, এই সুবৰ্ণ সুযোগ আনাগৈ যুগময়াক পুত্ৰ সলায়, আনাগৈ যুগময়াক পুত্ৰ সলায়, আনাগৈ যুগময়াক পুত্ৰ সলায়। শুনিলানে দৈৱকী? শুনিলানে? দৈৱৰ বাণী শুনিলা? তুষ্ট আদি বিধাতা পুৰুষ কি কৰিব পাৰে সেই কংস দুৰাচাৰে? দৈৱকী দিয়া, দৈৱকী দিয়া। দৈৱৰ নিৰ্দেশ মতে মই মুহূৰ্ততে খোজ লওঁ গকুলৰ দিশে। দৈৱকী দিয়া।
দৈপকী কি চাইছা দৈপকী গগনে গৰজে ঘনে ঘন ফুলেলুয়া নাৰায়ণ বসুদেৱ চলে নন্দৰ ঘৰে বসুদেৱ চলে নন্দৰ ঘৰে গৰজে ঘৰে ঘন গগনে গৰজে ঘৰে ঘন ফুলেলুয়া নাৰায়ণ বসুদেৱ চলে নন্দৰ ঘৰে বসুদেৱ চলে নন্দৰ ঘৰে দেখিয়া চৰণ ভিজে প্ৰভু নাৰায়ণ দেখিয়া চৰণ ভিজে প্ৰভু নাৰায়ণ ভৰাই ধৰিলে চত্ৰ হিৰে ভৰাই ধৰিলে চত্ৰ হিৰে বসুদেৱ ভয় ভৈৰা মনে বসুদেৱ ভয় ভৈৰা মনে ও কালকেতু
মোৰ আদেশ তুমি পালন কৰিলানে? মহাৰাজ, জন্ম হোৱা বহু সন্তানক মই বধ কৰিলো, এতিয়া অলপহে বাকী আছে। উত্তম কথা। বাৰু তুমি কাৰাগাৰলৈ গৈছিলানে? গৈছিলো মহাৰাজ, সেই কিন্তু বালক নহয়, বালিকা। বধ তুমি কৰিলানে নাই? নাই কৰা মহাৰাজ। নাই কৰা মহাৰাজ? মূৰ্খ! ই কেতিয়াও বালিকা হব নোৱাৰে, মোৰ বিশ্বাস নহয়। মই মিছা কোৱা নাই মহাৰাজ, দৈৱকীৰ কোলাত এটি কন্যা সন্তানহে আছিল। ব'লা তেন্তে কাৰাগাৰলৈ যাওঁ। বালিকাই হওক বা বালকেই হওক, মোৰ হাতত আদেশী লাভাব নিশ্চয়। দেৱী, চোৱাচোন, ইমান মৰম লগাকৈ শুই আছে। আহক, চাওক চাওক মহাৰাজ, দৈৱকীৰ কোলাত খোৱা কন্যা সন্তান। দে দৈৱকী, তোৰ সন্তান দে। নিদিওঁ দাদা, তোৰ এই সন্তান বধ কৰি মনৰ সংশয় দূৰ কৰো মই। দাদা, দাদা, এটিকৈ মোৰ 6টি সন্তানক বধ কৰিলা দাদা। তথাপিও মই নীৰৱে তোমাৰ হাতত তুলি দিছিলো। কিন্তু দাদা, এই কন্যা সন্তানটিয়ে আপোনাৰ একো অপকাৰ নকৰে দাদা। গতিকে দাদা, মই আপোনাৰ চৰণত ধৰি কাম কৰিছো দাদা। এই বালিকা সন্তানটিক মোক দান দিয়ক দাদা, কি দান দিয়ক। দান লাগে? সংশয় মূৰৰ ওপৰত হাত মেলি ৰং চাব নোখোজে দৈৱকী। বসুদেৱ, তুমি চাই থাকা, কিদৰে তোমাৰ সন্মুখতে ইহলীলা সম্বোৰণ কৰো আজি মই এই কন্যা ৰত্নৰ। চাম ৰাজন, চাম। যিদৰে এই বসুদেৱে এটিকৈ সকলো সন্তানৰ মৃত্যুৰ দৃশ্য চাইছিলে, আজিও ঠিক সেইদৰেই এই কন্যা সন্তানৰ মৃত্যুৰ দৃশ্য চাবলৈ
এই বসুদেৱৰ ধৈৰ্য আছে। বেশ বেশ তেন্তে বসুদেৱ দে দে দৈবকী সন্তান দে। নিদিওঁ কি তই নিদিয়? নিদিওঁ দে দৈবকী সন্তান দে। দে দৈবকী সন্তান দে। দে দে পিশাচিনী। হে স্বর্গর দেবতা, হে মর্ত্যৰ মানৱ, আহাদি সকলোৱে পাৰা যদি ৰক্ষা কৰা এই কন্যাক কংসৰ দুই হাতৰ পৰা। আদি সকলোৱে কংসৰ ভয়ত দেৱতায়ো দৈৱবাদী পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈ পৰিল। স্বাদী মুহূৰ্ততে নাশ কৰোঁ মই এই বালিকা। ৰাজন ৰাজন ভাগিন নাই ৰাজন ভাগিন প্রাণবৈরী কংসর প্রাণবৈরী। শুন শুন মূৰ্খ কংস, দেৱী মই যোগমায়া, কি সাধ্য আছে তোক মৃত্যু দিবি মোৰ? শুন মূৰ্খ, যোৱা ৰাতি জন্ম হৈছে মৃত্যু সন্তাটোৰ। বিধাতাৰ ভাগ্যলিপি কোনে খণ্ডাব মূৰ্খ? বিধাতাৰ ভাগ্যলিপি কোনে খণ্ডাব মূৰ্খ? বিধাতাৰ ভাগ্যলিপি কোনে খণ্ডাব মূৰ্খ? কে শুনিল দেবতার তীব্র গর্জন? হঠাৎ হঠাৎ কপিছে মোর হৃদয়, অতি ঘনে ঘনে জ্বলি গল, পুরি গল, জ্বলি পুরি সারখার হল মোর সমস্ত শরীর। কালকেতু কি চাই আছা? বন্ধ কৰা ততলিকে কাৰাগাৰৰ দুৱাৰ।